মুখ বন্ধ করে পলাশ নকরের উচ্চারণ খেয়ে ভাতৃহন্তনাম তোর খেয়ে শ্রী হরে অতিশয় ঘৃণা কর্ময় সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই বিষ্ণু সীতা অঘোৰ স্বভাৱেৰে শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁ জয়ময় হৰিৰ ওচৰত শত্ৰু মিত্ৰ একোৱেই নাই তেওঁৰ মনত সকলোৱে সমান সঁচাকৈ যদি তোক ৰাখিছে হৰিয়ে তেন্তে ক'ত আছে হৰি দেখুৱাই দে মোক মুহূৰ্ততে ধ্বংস কৰি সেই চতুৰ হৰি মাতৃ সন্তান মই লওঁ প্ৰতিশোধ সীতা তোমাৰ কাৰ্য তুমি কৰি যোৱা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব তেন্তে বৰ্তমান ক'ত আছে শ্ৰীহৰি দেখুৱাই দে মোক মুহূৰ্ততে ধ্বংস কৰি সেই চতুৰ হৰি লওঁ তাৰ প্ৰত্যক্ষ প্ৰমাণ সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰবাণী যেনিয়ে চাওঁ তেনিয়ে দেখা পাওঁ হৰিময় দেখিবা পিতা শুদ্ধ মানে শুদ্ধ চিন্তে ঈশ্বৰক চিন্তা কৰা দয়া মানে দিবই পিতা মই অসহ্য পোৱা নাই সৌৱা স্পতিক স্তম্ভৰ মাজত দয়াময় হৰিৰ আছে মোৰ ফালে এই প্ৰতিস্তম্ভত হৰি ৰৈ আছে তোৰ ফালে চাই হয় পিতা বেছ তেন্তে সঁচাকৈ যদি প্ৰতিস্তম্ভত হৰি আছে তেন্তে মুহূৰ্ততে ধ্বংস কৰি প্ৰতিস্তম্ভ লওঁ তাৰ মই
Oi, Hirayuno! Please, sabi ko ako! Hey, Allah! Don't talk with him, Allah! I'll get it for